হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত আকৌ ব্লগ এটা দিছোঁ। আজি মই আপোনালোকক এটা জেগালৈ লৈ যাম, যিটো আমাৰ নামৰূপৰ APLৰ নামঘৰ। আজি দেওবাৰৰ পৰা আৰম্ভ হৈছে অখণ্ড ভাগৱতৰ, আৰু মই যাব পৰা নাই পিছে অলপ সমস্যাৰ কাৰণে। মই আজি ওলাইছোঁ তাতে চাকি এগছ দি থৈ আহোঁ বুলি, আৰু পিছৰ পৰেও গৈ থাকিম বাৰু, তাৰপিছত আপোনালোককো দেখাই থাকিম। আৰু এইফালে খালি বৰষুণৰ বাবে মানে আপুনি ভাগৱতৰ একদম শেষ কৰি পেলাইছে, আৰু মানে ৰ'দ অকণমান আৰু শুকান হৈ থাকিলে ভালো লাগে। আমাৰ মানে ভক্তবৃন্দও আহে আৰু মানুহ সমাগম হয়, কিন্তু বতৰটোৱে কিছু সাম কাটিছে। তাকে ভাবিছোঁ তাৰ পৰা আহোঁ, আৰু আপোনালোকক মই মাজে মাজে অলপ দেখাম বাৰু। বেছিকৈ দেখাবও নোৱাৰোঁ, কাৰণ তাতো লাগি থকাও হ'ব কামে কাজে। আৰু আপোনালোকক মানে মই জানেই, আৰু মই বৰ বেছি মানে মানুহৰ আগত তেনেকৈ মানে ব্লগ কৰিবলৈও লাজ লাগে। সেইটো কাৰণে ভাবিছোঁ অলপ হ'লেও দেখাম, আৰু চাই থাকক তেনেহ'লে। এয়া হ'ল আমাৰ APLৰ ভাগৱত পাঠৰ আৰম্ভণি, আৰু ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে? গেটৰ মুখত আপোনাৰ মানে ভাগৱতৰ দশৱতাৰ গোটেই সকলোখিনি মানে ভালকৈ দেখাই দিছে, আৰু ভাগ ভাগকৈ বুজাই দিছে যাতে সকলোৱে বুজি পায়। আৰু ইয়াৰ সুন্দৰ ছবিয়ে মানে মনটো মানুহক ভুলাই ৰাখিছে। কি সুন্দৰভাৱে সজাইছে। আপোনালোকে ইয়াৰ ভিতৰেদি গৈ থাকিলেও দেখিব কেনেদৰে দেখিছে, কি ধুনীয়াকৈ ইয়াৰ যিটো আপোনাৰ হাতী আৰু ঘঁৰিয়ালৰ সুন্দৰভাৱে তেওঁলোকে কৃত্ৰিম পুখুৰী এটা বনাই পেলাইছে, লগতে তাত গছ গছনি ৰুই সৰু সৰু মাছ কিছুমানো এৰি দিছে, যাতে একদম যিটো প্ৰকৃতিৰ মানে নতুন আপোনাৰ একদম সত্য সেইটো যেন ফুটাই তুলিব বিচাৰিছে। দেখিছেনে? আপোনাৰ চাই থাকিলে মানে কিমান ধুনীয়া লাগে। আৰু মই কিছু মানে কামত লাগি থকাৰ কাৰণে ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হ'ল। আমাৰ নামঘৰৰ মানে বন্তি জ্বলোৱা যিটো ঘৰ, সেইটো মানে অকণমান আছুতীয়া কৰি দিছে নামঘৰৰ কিনাৰতে। এয়া আমাৰ বন্তি জ্বলোৱা ঘৰ। সেইটো সময়ত কিন্তু মানুহ নাছিলে, সেইটো বাবে মই আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু ইয়াতে সকলো ভক্তবৃন্দ আহি চাকি বন্তি জ্বলাইছে নিজৰ নিজৰ মনৰ ইচ্ছাৰ কাৰণে। সেয়া আমি আৰু গোটেই গোপিনী ভক্ত আৰু সকলো আইসকল তেনেদৰে বাহিৰত ধুনীয়াকৈ শুনি আছোঁ, চাই আছোঁ। আৰু নামঘৰলৈ আহিছোঁ যেতিয়া মুখত তামোল অকণমান নল'লে নহ'ব নহয়, সেইকাৰণে মুখতে তামোল অকণমান লৈ লৈছোঁ। আপোনালোকে মোক নিশ্চয় দেখিছে। আৰু আমাৰ এই ভাগৱতৰ পাঠ চলি থাকোঁতেই বান্দৰ, আমাৰ মানে আজিকালি ক'ৰ পৰানো বান্দৰ এজাক আহি বৰ আমনি কৰি থাকে। আৰু নামঘৰত সেই তেনেকৈ মানুহ চাহ খোৱা ঘৰৰ ওপৰত এইখিনিয়ে আহি আমনি কৰিছেহি, তাকে ৰাইজ খেদিছে। আৰু আমাৰ এয়া নামঘৰৰ ভিতৰৰ অংশ ধুনীয়াকৈ পাঠ কৰি আছে, মানে আপোনাৰ শুনি থাকিবলৈ মন যায়। আপোনাৰ যাবলৈও দিগদাৰ, কিন্তু আপোনাৰ গ'লে যেন ঘৰলৈ আহিবলৈ মন নাযায়, তাতেই যেন থাকিম। কিমান ধুনীয়া লাগিছে, মানে শুনিও ভাল লাগে। আৰু আইসকলৰ অহা যোৱা মানুহ ক'ৰ মানুহ আহিছে সেইখিনি চায়ো ভাল লাগে, তেওঁলোকক পৰিচৰ্যা কৰিও ভাল লাগে। নিজকে ভাল লাগে, আৰু নিজৰ নামঘৰৰ যিখিনি আলহী দুলহী আহে। আপোনালোকক মই তাৰে অকণমান আমাৰ নামঘৰৰ ভিতৰ চৰা দেখুৱাইছোঁ। আমাৰ APLৰ নামঘৰ কিছু আগতকৈ মানে বনাই পেলালে, আৰু সেই বনাই পেলোৱাৰ পিছতহে মানে এইখন ভাগৱতৰ এনেই মানে আয়োজন কৰিছে। কিন্তু আচলতে আমাৰ 4-5 বছৰ মূৰে মূৰে আয়োজন কৰে ভাগৱত পাঠৰ, কিন্তু এই ক'ভিডৰ কাৰণে 3 বছৰ মানে থাকি গ'ল, সেইটো কাৰণে এইবছৰে আৰম্ভ কৰিছে। আপোনালোকে দেখিছে নিশ্চয়, এয়া আইসকল বহি আছে, মানে ভকত আমাৰ গুৰুসকলো বহি আছে আৰু পাঠ কৰি আছে। নামঘৰৰ ভিতৰ চৰাৰ পৰা সকলোকে চাহ খাবলৈ লৈ গ'ল, আৰু এয়া চাহ আৰু মিঠৈ দি সকলোকে আপ্যায়ন কৰিছে। আৰু আমাৰ এয়া ভোজৰ দিনা মানে অন্নৰ দিনাখন সকলোৱে মিলিজুলি অন্ন খাইছে, কাৰণ নিয়ম এটা আছে, সকলোৱে ঘৰুৱাভাৱে কেনেদৰে মানে অন্ন দিব পাৰে, আৰু যিমান কেইঘৰ মিলি
এই আমি একেলগে মিলিজুলি খাইছোঁ অন্ন বিৰাট মানে খায়ো বহুত মানে তৃপ্তি লাগে সকলোৱে যেতিয়া মিলিজুলি। এয়া আমাৰ ৰান্ধনীয়ে বনাই আছে আৰু ভকতসকল বহি অন্নৰ হেৰি লৈছে। লগতে মই ভিডিঅ' কৰা নহ'ল বাবে ফটো কেইখনমান আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এয়া মোৰ ছোৱালী আৰু লগৰ তাহাঁতৰো ফটো কেইখনমান দিলোঁ। এয়া হ'ল আমাৰ ভাগৱতৰ সামৰণিৰ অন্তিম দিনাখন আৰু ভাগৱত কিছু লাগি থকাৰ কাৰণে আপোনালোকক ভালকৈ মই নামঘৰৰ ভিতৰত যিটো ভাগৱতৰ মানে ঘূৰাই সেইখন দেখুৱাব নোৱাৰিলোঁ কাৰণ সেৱা কৰি থকাৰ বাবে। তাৰে কিছু অকণমান দিলোঁ পিছৰ সেৱাখিনি কৰি থকাৰ পিছত অলপ তাকে দৃশ্যত ধৰি ৰাখিলোঁ আৰু আপোনালোকৰ আগত দেখুৱাইছোঁ। সামৰণিৰ দিনাখন আমাৰ ৰাতি ভাওনাৰ প্ৰদৰ্শন কৰিছিলে কাৰণ এওঁলোকৰে অফিচৰে জ্যেষ্ঠ এজনে ৰিটায়াৰমেণ্টৰ পিছত এখন ভাওনা দিছিলে। ধুনীয়া হৈছিলে মানে আপোনালোকৰ চাবলৈ বহুত সুন্দৰ। আৰু এয়া কমলাকান্ত গগৈ তেওঁৰ দিহানামৰ তেওঁক মানে মাতিছিলে আৰু সুন্দৰভাৱে তেওঁ পৰিৱেশন কৰিছিলে। তাৰে কিছু অংশ মই ধৰি ৰাখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। আপোনালোকক মই এই ভিডিঅ'টো এদিনৰ নহয় 7 দিনৰ 7 ৰাতিৰ কিছু অংশ অলপ অলপকৈ দেখুৱাই শেষৰ দিনলৈকে দেখুৱালোঁ। ভাওনাখন মই আপোনালোকক বৰ বেছিকৈ দেখুৱাব নোৱাৰিলোঁ আৰু যিখিনি পাৰিছোঁ সেইখিনিকে দেখুৱালোঁ। আৰু মোৰ আপোনালোকে এই ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।